सेकंड। राजा जी अपनी शक्तियों का पूरा इस्तेमाल कर रहे हो। हाय गाइस, वेलकम टू बैक माय यूट्यूब चैनल बुलेट 360। और आज मैं যাই আছোঁ ফুৰিবলৈ আৰু আজি অলপ ফুৰিম আৰু ভিডিঅ' বনাম চাব আপোনালোকে। মোৰ লগত আছে প্ৰণৱ, এখন ভিডিঅ' বনাব আহিছোঁ আজি। ভিডিঅ' বনোৱাৰ লগতে দুটামান ৰিলছ আপলোড কৰিম আৰু ভিডিঅ' বনাম, ৰিলছ আপলোড কৰিম দুটামান। অলপ পাছত আমি বজাৰ কৰি পাইছে বেছি দূৰে অলপ ফাইনেলি জাগা খোজা পাই গ'লো। আমি য'ত ফুৰিব আহিছোঁ একদম মজাকৈ। প্ৰণৱ আছে, প্ৰণৱে মোবাইলত কিবা চাই আছে। বাইকখন ইয়াত জাগা খোজা চাওক, বহুত ধুনীয়া জাগা হয়। জাগা খোজা পাই গৈছোঁ। আপোনালোকে ইয়াতে ভিডিঅ' হওক, ফটোগ্ৰাফী হওক, সকলো বনাব পাৰিব। তো আপোনালোকক এতিয়া ৰিলছ বনালোঁ আৰু বহুত কিবা কিবি ভিডিঅ' বনালোঁ আৰু এতিয়া জাগাটো বহুত ধুনীয়া হয়। আৰু এতিয়া ই বাইক ষ্টাৰ্ট দিছে আৰু এতিয়া আমি অলপ পাটবাহী দলঙৰ সিটো চাইডে যাম। চাই থাকক ভিডিঅ'টোত। এতিয়া পালোঁ পাটবাহী দলং। আৰু এইটো হৈছে গণপতি সত্ৰৰ কীৰ্তন ঘৰ। এইটো গণপতি সত্ৰৰ কীৰ্তন ঘৰ হয়। তো আজি মই ডেষ্টিনেশ্যনত প্ৰণৱ দাস পি, ইয়াৰ এটা ইউটিউব চেনেল আছে, জিম কৰে। চ' চেনেলটো এইখনে হ'ল ৰামৰাজ ষ্টেডিয়াম। এতিয়া ডাঙৰকৈ বনাই আছে ধুনীয়াকৈ। আৰু সেইটো হৈছে ৰাসৰ ঘৰ।